চ' বন্ধুসকল, আজি মই আৰু মোৰ অফিচৰ বন্ধু ৰিদীপ আহিছোঁ GMC মেডিকেললৈ। ৰিদীপে তাৰ লগৰ এজনৰ কাৰোবাৰ মুখৰ পৰা গম পালে যে GMC মেডিকেলত এজন বহুত দুখীয়া মানুহ এজন মেডিকেলত এডমিট হৈ আছে আৰু তেখেত ডায়েলাইচিছ পেচেণ্ট। যোৱা 2 মাহ ধৰি তেখেত মেডিকেলত এডমিট হৈ আছে। তেখেতৰ ঘৰৰ চাবলগীয়া মানুহ হিচাপে মাত্ৰ সৰু ল'ৰা এজন, যিজন ক্লাছ 8ত পঢ়ে। সেই ল'ৰাটো আপোনালোকে দেখিছে, সি গোটেইখিনি আজি 2 মাহ ধৰি মাকক চাই আছে। অকল সিহঁত 3জন মানুহ, মাক, আইতাক আৰু এই ল'ৰাটো ক্লাছ 8ত পঢ়ে আৰু সিহঁতে আপোনাৰ লখৰাত থাকে, ভাড়াঘৰত থাকে তাকো। তো মাকে এনেই আৰু ক'ৰবাত কাম কৰি সেনেকৈ পৰিয়ালটো চলি আছিলে, কিন্তু আজি 2 মাহ ধৰি মাক ডায়েলাইচিছ পেচেণ্ট হৈ পিনে GMC মেডিকেলত এডমিট হৈ আছে। এতিয়া সিহঁতৰ বহুত তেজৰ প্ৰয়োজন। মোৰ বন্ধু ৰিদীপে কাৰোবাৰ পৰা, তাৰ লগৰ মুখৰ পৰা এনেকৈ শুনা পালে, তাৰপিছত সি মোক আহি পিনে জনালে। তো আমি দুয়োজনে মানে কি তেজ দান কৰিবৰ কাৰণে আহিলোঁ। তো মোৰ বন্ধু ৰিদীপে তেজ দিলে। আজি যোৱা এসপ্তাহ ধৰি তেজৰ অভাৱত পেচেণ্টজনে ডায়েলাইচিছ কৰিব পৰা নাই। তো বহুত বেয়া লাগিছে। আমি আহি পিনে পেচেণ্টক কেনেকৈ চাব আহিলোঁ, ল'ৰাটোৰ মাকজনীক চাব আহিলোঁ। দেখি পিনে ইমান বেয়া লাগিছে, মানে কি ক'ম আৰু, বুজাবলৈ ভাষা নাই। তেখেতে চিঞৰি আছে যে মোক ডায়েলাইচিছ কৰি দিয়ে, বহুত কষ্ট পাই আছোঁ। কিন্তু যোৱা এসপ্তাহ ধৰি হেনো কোনো তেজ দান কৰা মানুহ লোৱা নাই, যাৰ কাৰণে ডায়েলাইচিছ কৰিব পৰা নাই, আৰু পেচেণ্টজনে তেনেকৈ কষ্ট ভুগি আছে। অনবৰতে আপোনাৰ অক্সিজেন দি আছে। তেখেতৰ হিমগ্ল'বিন হৈছে মাত্ৰ 2.8। লগতে তেখেতৰ ক্ৰিটিনাইন বহুত বাঢ়ি গৈছে, 12 ক্ৰছ কৰি গৈছে, আৰু ইউৰিক এচিডো তেখেতসকলৰ বহুত বাঢ়িছে। ভৰিও ফুলি গৈছে, গোটেই মানুহজনী একচুৱেলি ফুলি গৈছে। তো বৰ্তমান তেখেতসকলৰ আটাইতকৈ বেছি প্ৰয়োজন হৈছে তেজৰ। তো সকলোকে অনুৰোধ জনাইছোঁ, কোনোবাই যদিহে পাৰে প্লিজ এবাৰ মেডিকেললৈ গৈ পিনে ল'ৰাজনক যাতে তেজ দান দিয়ে। মই ল'ৰাজনৰ ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। বাকী মই আৰু মোৰ বন্ধু ৰিদীপে তেখেতসকলক যি পাৰোঁ অকণমান টকাৰে সহায় কৰি আহিলোঁ। আৰু লগতে ল'ৰাজনক আমি কৈ থৈ আহিছোঁ যে মাকক যিখিনি আপোনাৰ ব্লাড পৰীক্ষা কৰিবলৈ দিয়ে, কিয়নো তেজ পৰীক্ষা কৰিব দিয়াটো তেখেতসকলৰ বহুত খৰচ হৈ আছে। আৰু যিহেতু মই ডায়েগনষ্টিক ছেক্টৰতে কাম কৰোঁ, তো ল'ৰাজনক কৈ থৈ আহিছোঁ যে ডক্টৰৰ লগত এবাৰ কথা পাতি আমাক জনাবা, যদি তেজ পৰীক্ষাখিনি বাহিৰত কৰাই দিলে হয়। আমি এপলতে তেখেতক ফ্ৰীকৈ কৰাই দিম। তো ল'ৰাজনে সেইখিনি বা ডক্টৰৰ লগত কথা পাতি কিনে আমাক জনাব পিছত, যদি বাহিৰত তেজ পৰীক্ষা কৰিলে হয় আমি আমাৰ এপলতে আমি সম্পূৰ্ণ তাক বিনামূলীয়াকৈ তেজখিনি কৰাই দিম। বাকী আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, প্লিজ ল'ৰাজনক এবাৰ ফোন কৰি তেজ দান কৰে যেন।